পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী কোনটো? উত্তৰ: পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণীটো হ'ল জিৰাফ। পৃথিৱীৰ আটাইতকৈ উচ্চ মহাদেশ কোনখন? উত্তৰ: পৃথিৱীৰ আটাইতকৈ উচ্চ মহাদেশখন হ'ল আফ্ৰিকা। কিমান চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল? উত্তৰ: 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল। ভাৰতীয় সংবিধানখনৰ পিতৃ হিচাপে কাক জনা যায়? উত্তৰ: ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে ডক্টৰ বি.আৰ. আম্বেদকাৰক জনা যায়। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইটোৰ নাম কি? উত্তৰ: পৃথিৱীৰ আটাইতকৈ সৰু চৰাইটোৰ নাম হ'ল হামিংবাৰ্ড। সূৰ্য মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? উত্তৰ: সূৰ্য মন্দিৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত। পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ: পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়াজনৰ নাম হ'ল অমলপ্ৰভা দাস। অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি আছিল? উত্তৰ: অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম হ'ল ভোগেশ্বৰ বৰুৱা। আহোম প্ৰথামতে হোৱা বিবাহখনক কি বুলি কোৱা হয়? উত্তৰ: আহোম প্ৰথামতে হোৱা বিবাহখনক চকলং বুলি কোৱা হয়। ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? উত্তৰ: ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজনৰ নাম হ'ল ফখৰুদ্দিন আলি আহমেদ। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন আছিল? উত্তৰ: প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচকজনৰ নাম যতীন্দ্ৰনাথ দুৱৰা আছিল। ৰামায়ণখন প্ৰথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? উত্তৰ: ৰামায়ণখন প্ৰথমে মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ: স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল হালধীয়া চৰায়ে বাওধান খায়। অসমীয়া জোনাকী কাকতৰ প্ৰথম সম্পাদকজনৰ নাম কি আছিল? উত্তৰ: অসমীয়া জোনাকী কাকতৰ প্ৰথম সম্পাদকজনৰ নাম চন্দ্ৰকুমাৰ আগৰৱালা আছিল। প্ৰথম অসমীয়া PhD লাভ কৰা ব্যক্তিজনৰ নাম কি আছিল? উত্তৰ: প্ৰথম অসমীয়া PhD লাভ কৰা ব্যক্তিজনৰ নাম ৰাধিকাৰাম ঢেকিয়াল ফুকন আছিল। অসমীয়াত প্ৰকাশিত প্ৰথম অভিধানখন কোনে লিখিছিল? উত্তৰ: অসমীয়াত প্ৰকাশিত প্ৰথম অভিধানখন মাইলছ ব্ৰনছনে লিখিছিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি আছিল?
উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ নাম অসমীয়া ল'ৰাৰ মিত্ৰ আছিল। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি আছিল? উত্তৰ অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম চন্দ্ৰকান্ত অভিধান আছিল। প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি আছিল? উত্তৰ প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম ৰাম নৱমী আছিল। প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ উমানন্দ মন্দিৰটো 1694 চনত স্থাপন কৰা হৈছিল। নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত? উত্তৰ নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত। প্ৰথম অসমীয়া মহিলা পাইলটগৰাকীৰ নাম কি আছিল? উত্তৰ প্ৰথম অসমীয়া মহিলা পাইলটগৰাকীৰ নাম ধীৰা হাজৰিকা আছিল। গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল? উত্তৰ গুৱাহাটীৰ দীঘলী পুখুৰীটো ভগদত্তই খন্দাইছিল। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ গুৱাহাটী বিশ্ববিদ্যালয়। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল? উত্তৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম পদ্মনাথ গোহাঁই বৰুৱা আছিল। কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ কটন কলেজ 1901 চনত স্থাপন কৰা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া হ'ল ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা। আহোম সাম্ৰাজ্যৰ শেষৰ স্বৰ্গদেউজনৰ নাম কি আছিল? উত্তৰ আহোম সাম্ৰাজ্যৰ শেষৰ স্বৰ্গদেউজনৰ নাম পুৰন্দৰ সিংহ আছিল। হিউৱেন-চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? উত্তৰ হিউৱেন-চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মন আছিল। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? উত্তৰ অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম হ'ল বৰাইল পাহাৰ। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কোনখন পাহাৰে পৃথক কৰিছে? উত্তৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক বৰাইল পাহাৰে পৃথক কৰিছে। অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখন হ'ল বাংলাদেশ। শ্ৰীমন্ত শংকৰদেৱ বঁটা
কিমান বয়সৰ অধিক ব্যক্তিক দিয়া হয়? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱ বঁটা 50 বছৰ বয়সৰ অধিক ব্যক্তিক দিয়া হয়। প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি আছিল? উত্তৰ: প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম জগন্নাথ বৰুৱা আছিল। নগাঁৱৰ পুৰণি নাম কি আছিল? উত্তৰ: নগাঁৱৰ পুৰণি নাম খাগৰিজান আছিল। অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাবিধৰ নাম কি? উত্তৰ: অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাবিধৰ নাম অসম উপত্যকা সাহিত্য বঁটা। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ।